কিছুমানে কথা ক'বা আৰু ৰাজহুৱা সম্পত্তি আজি হৰতালটো আপুনি ওলাইছিলে 6টাৰ পৰা 6টালৈ ছটাৰ পৰা এতিয়া কেতিয়া বুজিলে 1:15লৈকে কিবা দোকান কিছুমান বস্তু পৰা ফ'ৰ্চফুলি কোনোবাই কৰিছে নেকি? মইতো আপুনিতো মোক লগ পাইছে, আপোনাক মই দেখা নাছিল 2-3টা ল'ৰা ভাবি মোকতো লগ পাইছে লগত পাইছে ছাৰ। মইতো ইয়াতে আছোঁ, টাউনখনতে আছোঁ। ক'ৰবাত এটা শব্দ কাৰোবাক কৈছে? আপুনি কোৱা নাই ছাৰ। এটা শব্দটো কোৱা নাই মানে ছাৰ এই এখন এইটো বন্ধটো ক'বলৈ কৈছে এখন ছাৰ বাদ কৰিছিল গাড়ী দিছে ছাৰ মই এখন ছাৰ আপোনালোকে ৰেকৰ্ডিং কৰি লৈছোঁ ৰেকৰ্ডিং কৰি লৈছোঁ ন? আপুনিতো ৰেকৰ্ডিঙে কৰি লৈছে ন? আপুনিতো ফৰ্মেলি কৰিছেতো হয় ছাৰ। আৰু SDC আছিলে হয়নে নহয়? হা অঁ ঠিক আছে হৈ গ'ল দাদা দেই। ফৰ্মেলি যদি ভিডিঅ' কৰি লৈছে আৰু কি লাগে হয় দাদা? ভিডিঅ' চিডিঅ' নকৰিলে মইতো ৰিচিভ কৰি দিয়াতে কি আপত্তি আছে হয় নে নহয়? আপুনি ভিডিঅ' কৰি লৈছে SDC কি লাগে হয় নে নহয়?